ইউটিউব শৰ্ট ভিডিঅ' ভাৰ্চেছ ইউটিউব লং ভিডিঅ' তো আপোনাৰ কাৰণে প্ৰথম ষ্টাৰ্টিঙৰ কাৰণে আপোনাৰ কোনটো বেছি ভাল মানে ইউটিউব শৰ্ট ভিডিঅ' বনালে বেছি ভাল নে আপোনাৰ ইউটিউব লং ভিডিঅ' বনালে বেছি ভাল তো ইয়াৰ ওপৰত যদি মই ক'বলৈ যাওঁ ইন চিম্পল লেংগুৱেজ মানে চিম্পল কথাত যদি ক'বলৈ যাওঁ মই তো আপোনাক যদি জল্দি যদি আপোনাক ছাবস্ক্ৰাইবাৰ লাগে আপোনাৰ চেনেলটোৰ তো ইউটিউব লং ভিডিঅ'তকৈ মানে কি ইউটিউব শৰ্ট ভিডিঅ' বনোৱাটো বেছি ভাল যেহেতু মানে কি ইউটিউব শৰ্ট ভিডিঅ' আপোনাৰ মানে কি জল্দি ভিউজটো বেছি আহে ঠিক আছে লং ভিডিঅ' মানে কি আপোনাৰ প্ৰথম ষ্টাৰ্টিঙত মানে কি আপোনাৰ লং ভিডিঅ' মানে কি ভিউজ অহা খুব টান আৰু যেহেতু মানে কি ভিউজ অহাত ভিউজৰ প্ৰব্লেম হয় তো তাৰ কাৰণে আপোনাৰ মানে কি ছাবস্ক্ৰাইবাৰো সোনকালে নাহে তো ইউটিউব শৰ্ট ভিডিঅ' বনালে কি হয় মানে কি জল্দি আপোনাৰ ইউটিউব শৰ্টছ ফিডছৰ পৰা মানে কি আপোনাৰ ভিউজ আহিয়ে যায় আৰু যিমান ভিউজ হয় সিমানে ছাবস্ক্ৰাইবাৰ বাঢ়ে ঠিক আছে যদি তো মই এইটোও ক'ম একচুৱেলি যদি আপোনাক জল্দি আপোনাৰ চেনেলটো যদি জল্দি ছাবস্ক্ৰাইবাৰ লাগে তো ডেফিনেটলি ইউটিউব লঙতকৈ ইউটিউব শৰ্ট ভিডিঅ' বেছি বেটাৰ ঠিক আছে চ' এইটো হ'ল আপোনাৰ ছাবস্ক্ৰাইবাৰৰ ওপৰত মানে কি আপোনাৰ যদি ভিউজ লাগে আৰু ছাবস্ক্ৰাইবাৰ লাগে তো ইউটিউব শৰ্ট ভিডিঅ' আপুনি ষ্টাৰ্টিঙত ইউটিউব শৰ্ট ভিডিঅ' বনাব পাৰে ঠিক আছে আৰু যদি আপোনাক যদি মানে কি আপোনাক সোনকালে ৱাচ টাইমটো ক্লিয়াৰ কৰিব লাগে 4000 ঘণ্টা মেইনলি কৈছোঁ মানে কি 4000 ঘণ্টাটো যদি জল্দি আপুনি ক্লিয়াৰ কৰিব খোজে তো আপুনি ডেফিনেটলি মানে কি লং ভিডিঅ' বনোৱাতলৈ বেছি ভাল হয় ঠিক আছে যিহেতু মানে কি কম ভিউজত মানে কি লং ভিডিঅ' বনালে মানে কি কম ভিউজ কমেই আহিব কিন্তু লং ভিডিঅ'ত মানে কি হয় মানে কি কম ভিউজত বেছি ৱাচ টাইম বাই দা ৱে মই ইয়াতে এটা কথা কৈ দিওঁ আপোনালোকক একচুৱেলি মানে কি ইউটিউবৰ এটা নতুন আপডেট অনুসৰি মানে কি হৈ আছে মানে কি এতিয়া শ্বৰ্ট ভিডিঅ'ৰ পৰাও মানে কি আপোনাৰ ইউটিউবে সেই ৱাচ টাইমটো লৈ লয় ঠিক আছে আগতে মানে কি ইউটিউব শ্বৰ্ট ভিডিঅ'ৰ পৰা মানে কি ৱাচ টাইমটো এড কৰা নাছিলে মানে কি ইউটিউবত যোগ কৰা নাছিলে ঠিক আছে বাট এতিয়া মানে কি ইউটিউব শ্বৰ্ট ভিডিঅ'ৰ পৰা মানে কি শ্বৰ্ট ভিডিঅ'ত যিমান সময় চাই আছে তো সেই ৱাচ টাইমটো শ্বৰ্ট ভিডিঅ'ৰ পৰা মানে কি এতিয়া মানে কি ৱাচ টাইমটো এড কৰে ইউটিউবে ঠিক আছে চ' এইটো ইউটিউবৰ পৰা এটা ভাল আপডেট আৰু নতুনকৈ আপডেট আহিছে এইটো ৰিচেণ্টলি বেছি দিনো হোৱা নাই ঠিক আছে ইন 2025 তো বাকী আৰু কি ক'ম চাওক বাকী মই এটা কথা ক'ম এট দ্য এণ্ড অফ দ্য ভিডিঅ' মানে কি মই এটাই কথা ক'ম আপোনালোকক যদি আপোনাৰ ঠিক আছে আপোনাৰ চেনেলটো যদি জল্দি গ্ৰথ কৰিব বিচাৰে মানে কি আপোনাৰ চেনেলটো যদি ইউটিউবত ৰেংক কৰিব বিচাৰে জল্দি তো মানে কি অকল ইউটিউব শ্বৰ্ট ভিডিঅ'ই হওক বা আপোনাৰ ইউটিউব লং ভিডিঅ'ই হওক আপুনি যিয়ে ভিডিঅ' নিদিয়ক মানে কি শ্বৰ্টেই হওক বা লঙেই হওক আপুনি কিন্তু কনচিষ্টেঞ্চিটো ফ'ল' কৰিব লাগিব এইটো কথা মই বাৰে মই কৈ আছোঁ মানে কি আপোনাৰ কনচিষ্টেঞ্চি যদি নাথাকে কনচিষ্টেঞ্চি মানে কি এইটো কনচিষ্টেঞ্চি মানে হ'ল মানে কি আপুনি মানে কি ৰেগুলাৰ ভিডিঅ' আপলোড কৰিব লাগিব ৰেগুলাৰ এনেকুৱা নহয় মানে কি আজি এটা ভিডিঅ' আপলোড কৰি পেলাই আপুনি মানে কি একমাহ ভিডিঅ' আপলোড কৰাই নাই তাৰপিছত বোলে একমাহ ভিডিঅ' আপলোড কৰিছে তাৰপিছত মানে কি 2 মাহ ভিডিঅ' আপলোড কৰাই নাই তো এনেকুৱা নহয় মানে আনকনচিষ্টেঞ্চি এনেকুৱা নহয় মানে কি কনচিষ্টেঞ্চিটো ফ'ল' কৰিব লাগিব মানে ৰেগুলাৰ ভিডিঅ' আপলোড কৰিব লাগিব শ্বৰ্ট ভিডিঅ' যদি আপুনি আপলোড কৰে মানে কি দিনত মানে কি এটলিষ্ট 2টাকৈ ভিডিঅ' আপলোড কৰক শ্বৰ্ট ভিডিঅ' আৰু যদি লং ভিডিঅ' আপলোড কৰে চ' ডেফিনেটলি মানে কি দিনত এটলিষ্ট এটাকৈ ভিডিঅ' আপলোড কৰিবলৈ চেষ্টা কৰিব ঠিক আছে মানে কনচিষ্টেঞ্চি এই ৰেগুলাৰটো মানে কি ৰেগুলাৰ এইটো মানে কি দৈনিক ভিডিঅ' আপলোড কৰাটো মানে কি আপুনি এইটো ফ'ল' কৰিব লাগিব ভিডিঅ' যো ভি হওক ঠিক আছে পাৰা পৰ্যন্ত মানে কি এটলিষ্ট মানে কি এই নিয়মটো মানে কি কনচিষ্টেঞ্চিটো ফ'ল' কৰিলে মানে কি আপোনাৰ চেনেলটো ৰেংক হোৱাত সহায় কৰে মানে সোনকালে ৰেংক হয় ঠিক আছে তো যি কি নহওক বাকী আপোনাৰ মতামত আপুনি জনাব মানে কি আপুনি শ্বৰ্ট ভিডিঅ' আপলোড কৰিব নে আপুনি লং ভিডিঅ' আপলোড কৰিব এইটো আপোনাৰ ওপৰত ঠিক আছে যদি আপুনি মানে সেইটোৱে কৈছোঁ মই একচুৱেলি যদি আপোনাক মানে কি জল্দি ছাবস্ক্ৰাইবাৰ লাগে ভিউজ লাগে চ' ডেফিনেটলি মানে কি মই এইটোৱে ক'ম মানে কি শ্বৰ্ট ভিডিঅ' ষ্টাৰ্ট কৰক শ্বৰ্ট ভিডিঅ' দিয়া ষ্টাৰ্ট কৰক ঠিক আছে আৰু যদি আপোনাক ৱাচ টাইম লাগে চ' ডেফিনেটলি ইউ কেন গ' ফৰ লং ভিডিঅ' বনাওক আৰু আপলোড কৰক ঠিক আছে বাকী ইয়াৰ ওপৰত যদি বেলেগকৈ ছেপাৰেট ভিডিঅ' লাগে মানে এনি টপিক ইউটিউবৰ ওপৰত মানে কি চ' ডেফিনেটলি লেট মি ন' ইন দ্য কমেণ্ট বক্স কমেণ্ট কৰি জনালে হ'ল আপোনাৰ মতামত ঠিক আছে আই উইল ট্ৰাই টু মেক এ এণ্টাৰ ভিডিঅ' অন ডেট পাৰ্টিকুলাৰ টপিক তো বাকী আৰু কি ক'ম আশা কৰোঁ কথাখিনি শুনি ভাল পালে এণ্ড যদি কথাখিনি শুনি ভাল পালে অভিয়াছলি এটা লাইক কৰি দিব এণ্ড ডণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল ঠিক আছে তো গাইজ ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ ইয়াতে সমাপ্ত কৰিছোঁ আশা কৰোঁ নেক্সট ভিডিঅ' সোনকালে লগ পাম তো তাক বাই গাইজ এণ্ড চি ইউ ইন দ্য নেক্সট ভিডিঅ'